हेलो एवरीवन वेलकम बैक टू माय चैनल आशा करूँ আপোনালোক সকলো ভালে আছে ভালেই থাকক মোৰো ভালে বাৰু ভালনো কি কম আৰু গোটে সৰ্দি তৰ্দি লাগি এটাই মানে ঠাণ্ডা গৰম মিক্স হৈছে না ঠাণ্ডা পৰিছে না গৰম পৰিছে ভালকে দিনত হলে কেচেকচেকিয়া ৰ'দ জাক দিয়ে আৰু ৰাতি হলে আৰু ৰাতিপুৱা একদম ঠাণ্ডা একদম মৰমৰীয়া ঠাণ্ডা নিচিনা লাগে আমাৰ এফালেটো বহুত ঠাণ্ডা পৰিছে আপোনালোকৰ হেফালে কেনেকা আপোনালোকে জনাব দেই আৰু একদম ষ্টাৰ্টিংতে কৈ থৈছো যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই মানে মোৰ 1000 হ'বলৈ বেছি টাইম নাই আৰু বেছি নাই আৰু আপোনালোকে সাপোৰ্ট কৰি সোনকালে হ'ব আৰু এয়া মই অলপ উলাই লংগে বুলো এয়া মই আজি এনেকে কিনো পিন্ধু এনেটো মই চাদৰ মেখেলা হাৰি পিন্ধি খুব ভাল পাওঁ কিন্তু কেতিয়াবা এনেকা ওয়েস্টাৰ্ণ ড্ৰেছও পিন্ধিবলৈ মন যায় ন এয়া মই উলালো আৰু যেহেতু মই পাঁচবেলা গৈছো অলপ ঠাণ্ডা ঠাণ্ডা পৰিছে সেইকাৰণে মই এই জ্যাকেটটোকে অকমান পিন্ধিছো পাতলা জ্যাকেট আৰু মানুহক দেখিলেহে পিন্ধা নিচিনা লাগে ন এতিয়া মাজানো বাহিৰত মানুহে পিন্ধিছনে নাই পিন্ধা সেই লাজে লাজে মানে এইটো জিন্সৰ জাকেটকে পিন্ধি ললো তাকে আৰু ক'বাত উলাই গলে যে মোৰ চুলিয়ে কেতিয়াও সাথ নিদিয়ে এনি আগদখৰ মানে একদম কপালখন একদম ডাঙৰ আৰু তাতে চুলিখিনিও মানে একদম উলাই যাওতে কাম মানে লগ নিদিয়ে কোনোমতে ক্লাটচাৰ এটা বান্ধিবলৈ তেনেকৈ আৰু আধাকে বান্ধি উলাই গৈছো এনে মই সাধাৰণতে মেকআপ চেকআপ নকৰোৱে কিন্তু তথাপিও এই ক'বাত উলাই গলে মানে এনে ভাল লাগে ন অলপ লিপষ্টিক কাজল অকমান লগাই যাবলৈ হে মই অকমান পাতলাকে লিপষ্টিক অকমান লগাইছো আৰু উটটো যাতে কুলা হৈ নাযায় তাতে সেইকাৰণে মই অকমান মানে লিপ গ্লছ এটা লগাইছো বেয়া নহয় বাৰু এইটো এনেকৈ লগাই ললে ডাইৰেক্ট তাৰ লিপষ্টিকৰ এফেক্টটো নপৰে সেইকাৰণে মই তেনেকৈ লগাই লৈছো নহলে আৰু মোৰ উটছত একদম বৰবাদ হৈ যায় একদম অলপতে কুলা পৰি আহে এইযোৰ আৰু এজ ইউজুৱেল মোৰ এইযোৰ কাণফুলি পিন্ধি মই খুব ভাল পাওঁ সেইকাৰণে য'তে যাওঁ মই মেক্সিমাম টাইম এইযোৰ কাণফুলিকে পিন্ধো আৰু এয়া মই বৰ্তমান মই ৰেডি হৈছোঁ মোৰ হৈ গ'ল ৰেডি হোৱা ইফালে বাপেকে আকৌ ল'ৰা দুটাক বাপেকেহে ৰেডি কৰি আছে নহ'লে ইমান উৎপাত কৰে মই ৰেডি কৰিবলৈ মইতো ৰেডি হৈ গ'লোঁ আৰু বেটাহঁতকো মই ৰেডি কৰালোঁ কিন্তু জোতা মোজা পিন্ধাৰ দায়িত্বটো বাপেকৰ দায়িত্ব মানে কি বেটাহঁতে তেতিয়াহে অলপ শান্তিয়ে পিন্ধে আৰু যিহেতু লেচটো মই ভালকৈ মাৰিব আজিলৈকে শিকা নাই বা নাজানো খোল খাই যায় ঢিলা হৈ যায় নে কি হৈ যায় বেটাহঁতে সেইকাৰণে বাপেককে পিন্ধাবলৈ দিলোঁ আৰু তাহাঁতি পিন্ধিলে আৰু মই বেটাহঁতক ভালকৈ ৰেডি কৰি দিছোঁ যিহেতু বাহিৰত অলপ ঠাণ্ডা জাম্পাৰ পিন্ধাই দিছোঁ দুইটাকে আৰু এয়া আমি আহি পালোহি আহি পাই মানে কি চৰ্দি লাগি আছিল ন একদম মোষ্ট ডিমাণ্ডেড মমোজ মানে মমোজ খাম বুলি আহিছিলোঁ আৰু আহিয়ে ডাইৰেক্ট মমোজে খালোঁ মানে এই ঠাণ্ডা হৈ লাগি থাকিলে জ্বৰ চৰ্দি নিচিনা অলপ ফিল হৈ থাকিলে এই মমোটোৱে ভাল লাগে আৰু অলপ হেল্ডিও হয় হেল্ডি ভাৰ্জন হয় বাহিৰত কিবা কিবি এইবিলাক ফ্ৰাই বস্তু খোৱাতকৈ ষ্টিম মমো যিহেতু ষ্টিম কৰিয়ে বনাই বাৰু অলপ খাই খুবেই ভাল লাগিলে একদম চৰ্দি জ্বৰ একদম চৰ্দি লাগি থাকিলে এই মমো আৰু মমো চুপটো খাই দিলে খুবেই ভাল লাগে বহুতে টেষ্টি আছিলে ডিব্ৰুগড় বাটা দোকানৰ সন্মুখতে দাদাজনে বিকে বহুত টেষ্টি বনায় আৰু এই চুপখিনি দেখিছেনে মই যে 2-3 গ্লাছ খালোঁ জানেনে বহুতেই সোৱাদ হৈছিলে খুবেই ভাল লাগে তেতিয়াহে মই মানে চৰ্দি তৰ্দি ভাল লগা নিচিনা লাগিলে খাই আৰু এই অলপ ওলাই আহিছিলোঁ বেটাহঁতৰ মানে অলপ গৰম কাপোৰ ল'বলৈ সিহঁতৰ পচন্দমতে গৰম কাপোৰ কিনিলোঁ আৰু স্কুলৰ কাৰণে মানে জোতা মোজা ল'বলগীয়া আছিলে জোতা ল'বলৈ আহিছিলোঁ লগতে মোজাও কিনিলোঁ মানে মোজা দুযোৰ ল'বলগীয়া হৈ আছিলে জোতা সিহঁতৰ সৰু হৈ গ'ল যোৱা বছৰে কিনা আৰু অলপ মই স্কিন কেয়াৰৰ প্ৰডাক্ট কিছুমানো কিনিলোঁ আৰু এইফালে হাজবেণ্ডৰ মানে ল'বলগীয়া আছিলে ক্লিনিকৰ কাৰণে মানে অলপ বেডশ্বীট পৰ্দা কিবা কিবি ল'বলগীয়া আছিলে তেওঁ তাকে ল'লে আৰু মইনো কি কৰিম বৰ হৈ আছিলোঁ মোৰ একো কাম নাই সেইকাৰণে এইবিলাককে ভিডিঅ' কৰি আছিলোঁ আৰু এই দোকানখন মানে বহুত চব বস্তু পায় ইয়াত আপোনালোকৰ মানে ইণ্টেৰিয়ৰৰ চব বস্তু পায় মেখেলা চাদৰ ব্লাউজৰ পিচ চুইজাৰ পিচ চবেই ৰাখে মই তাকে ভিডিঅ' কৰি বোলো অকণমান থওঁ এতিয়াতো ল'বলগীয়া নাই পিছত যদি কিবা অকেজন ওলায় তেতিয়া ল'ব লাগিব এইফালে শাৰী আছে নতুন এতিয়া যিহেতু বিয়াৰ ছিজন শাৰী আৰু এইবিলাক পিচ হয় আপোনালোকে ব্লাউজ চিলাওঁ বুলি ক'লেও চিলাব পাৰে এই দেখিছেনে ব্লাউজৰ পিচ হয় এইকেইটা ইমান ধুনীয়া আৰু ধুনীয়া মানে মই এতিয়া ল'বলৈ যিহেতু হাজবেণ্ড আছে মই লওঁ বুলি কোৱা নাই বাৰু আৰু এই দাদাজন দেখিছেনে দোকানখনৰ মালিকে হয় তেওঁৰ আকৌ হাতৰ কিবা প্ৰব্লেম হৈছে নেকি হাজবেণ্ডক মানে অকণমান তেওঁ দেখাই আছিলে মইতো কিনো কৰিম আৰু সেয়া এনেকৈ ভিডিঅ' চিডিঅ' কৰিছোঁ আৰু এটা জেগা আছে এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ বম্বে মেকআপ বাজাৰ ইয়াত মানে কি আপোনালোকৰ চব বস্তু পাব 10, 20, 30, 40, 100ৰ ভিতৰত আৰু এই উইণ্টাৰ টপবিলাক দেখিছে ন আৰু মানুহ যে ইমান ভিৰ নহয় একদম বহুত মানুহ আহিছে ল'বলৈ আৰু লৈছেও বহুতে আৰু এইবিলাক উইণ্টাৰ টপ ছোৱালীবিলাকে বহুত ভাল পাব পিন্ধি পেলাই মই অৱশ্যে একো লোৱা নাই অকল মানে ভিডিঅ' কৰিবলৈ আৰু চাবলৈ বুলিহে আহিছিলোঁ বহুত ধুনীয়া ব্লেজাৰ আছে টপ আছে বেটাহঁতৰ কাৰণে চুৱেটাৰো আছে এইবাৰ নল'লোঁ যিহেতু ইয়ালৈ সোমোৱা আগতে ল'লোঁ ন বেটাহঁতৰ কাৰণে সেইকাৰণে মোৰ ল'বলগীয়া নহ'লে আৰু এইবিলাক দেখিছেনে গেজেং বেল হেয়াৰ বেণ্ড চব 20 টকা আৰু 10 টকাৰ বস্তু হয়
নতুনকৈ এতিয়া চেল লাগিছে এখন লোৱা মোৰ একো নহ'লে মাত্ৰ ভিডিঅ'হে কৰি গ'লোঁ আৰু বহুত ধৰণৰ মানে এইবিলাক কাঠৰ বস্তু আছে এইবিলাকো বৰ বেছি দাম নহয় 100-150 ভিতৰতে দি আছে এইবিলাক চিপাৰ হয় লোৱাটো নাই একো মাত্ৰ ভিডিঅ'ই কৰি থ'লোঁ পিছত ভাবিছোঁ কিয় নল'লোঁ এই কাঠৰ বস্তুবিলাক ইমানেই ভাল ওলাই আহিলোঁ আকৌ অকণমান ভোক লাগিলে তাকে ফুচকা খালে সিহঁতি বৰ্তমান ঘৰ আহি পালোঁহি তাৰ মাজতে যিহেতু দেওবাৰ চব্জি বজাৰ নকৰিলে নহয় কেইটামান বজাৰো কৰি ল'লোঁ মই ভিডিঅ' নকৰিলোঁ বাৰু কিনো দেখাম আৰু সেইবিলাক বেছিয়ে দীঘলীয়া হৈ যাব এইবিলাক ফ্ৰেণ্ডছ এতিয়া আহি পাইছোঁহি মাত্ৰ 8টা বাজিয়ে গ'ল বহুত দেৰি হৈ গ'ল আজি দেওবাৰ তাতে ইফালে কালি স্কুলো আছে হৈ যায় বজাৰলৈ গ'লে অকণমান দেৰি আৰু বজাৰলৈ বিশেষ মানে কি বেটাহঁতৰ স্কুলৰ জোতা আৰু মোজাযোৰ ঢিলা হৈ গৈছিলে আৰু জোতাও মানে টাইট হৈ গৈছিলে সেইটো কাৰণে জোতা আৰু মোজা বজাৰ কৰিবলগীয়া আছিলে আৰু ঠাণ্ডা দিন যিহেতু পালেহি মানে ঠাণ্ডা সোমালে আৰু যোৱা বছৰৰ কাপোৰবিলাক ছুটি হৈ গ'ল আৰু গম পায় এই 5-6 বছৰ 7 বছৰ বয়সত কাপোৰবিলাক ইবছৰ কাপোৰ সিবছৰলৈ টান হৈ যায় আৰু সেই তাহাঁতৰ কাৰণে গৰম কাপোৰ দুটাকৈ 4টা কাপোৰ অনা হ'ল আৰু সিমানেই আৰু ব্লগটো চাই থাকিব শেষলৈ কাপোৰ ভালেই পাব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে কাৰণ 1K হ'বলৈ মোৰ বেছি দিন নাই আৰু বেছি টাইম নাই কেইটামান আছে আপোনালোকে ছাপোৰ্ট কৰিলে মানে সোনকালে হৈ যাব ব্লগটো শেষলৈ চাই থাকিব সেই বোলো কাপোৰ কানি খুলি মেলি এইবিলাক মই এতিয়া অলপ কাঁহী বাতি পৰি আছিলে ধুই যোৱা নাছিলোঁ মানে চাহ তাহ খাই তেনেকৈ পেলাই থৈছিলোঁ আৰু অহাৰ পিছত এলাহে লাহে দিয়কচোন সেই বোলো কাঁহী বাতিখিনি ধুই লওঁ আৰু মই যে একদম পানী খাবলৈ পাহৰি যাওঁ জানেনে এই প্ৰথমে আহি পেলাই কুহুমীয়া গৰম পানী এগিলাচ খাই লৈছোঁ আৰু আহোঁতে মানে যিহেতু হাজবেণ্ডৰো চৰ্দি লাগি আছে আৰু মোৰো চৰ্দি লাগি আছে আৰু নেক্সট ডে বেটাহঁতৰ মানে স্কুলো আছে সেইকাৰণে মানে চিকেন অলপ লৈ আহিছিলোঁ হাজবেণ্ডে ক'লে যে একদম মচলা নিদিয়াকৈ কমকৈ মানে আদা নহৰুতে দি পেলাই চিকেন বনাবলৈ কৈছে মই অকণমান জালুক সৰহকৈ দি মই বনালোঁ আপোনালোকে যদি ইয়াৰ ৰেচিপিটো লাগে মই কৈছোঁ আপোনাক খুব টেষ্টি হৈছিলে বনাওঁতে মানে আপোনাক যদি ৰেচিপি লাগে প্লিজ কমেণ্ট কৰিব দেই এইফালে অলম'ষ্ট মোৰ চিকেন কাৰীখিনি ৰেডি হৈ গৈছে কি যে ধুনীয়া লাগিছিলে সোৱাদ লাগিছিলে নহয় মই আপোনালোকক এতিয়া মোক ভইচ অভাৰ দিওঁতে মানে মোৰ মুখৰ পানী পৰি গৈছে বহুত টেষ্টি হৈছিলে আৰু এইফালে মই আপোনালোকক কিবা এটা মানে কৈ আছিলোঁ ৰেকৰ্ড নহ'লে ভালকৈ তাকে ভইচ অভাৰ দি দিওঁ মানে কি এতিয়া ঠাণ্ডা দিনৰ বতৰ এতিয়া এতিয়াহে মানে শাক পাচলি খোৱা ছিজন আৰু এতিয়া যিটো সোৱাদ লাগে এইটোতো গোটেই বছৰ ওলাই থাকিলেও ভাল নালাগে আৰু মোৰ কি দুৰ্ভাগ্য মানে এইবাৰ যিহেতু আপোনালোকে গম পাইছে মোৰ থাইৰয়ডৰ ইছ্যু আছে আৰু এতিয়া যিহেতু ঠাণ্ডাৰ বতৰৰ চব্জিখিনি একদম খাবলৈ মোক ডাক্তৰে মনা কৰিছে শাক হওক ফুলকবি বন্ধাকবি মোৰ মানে একদম মনটো বেয়া লাগি গৈছে এইকেইটা বস্তুৰ কাৰণে মানে ঠাণ্ডা দিনটো খুব বেছি ভাল লাগে কিন্তু এইকেইটাই মোক বৰ্তমান মনা কৰি থৈছে একো নাই বাৰু এবাৰ নাখালে নেক্সট ইয়েৰ অভিয়াছলি খাবলৈ পাৰিম আৰু ভাল হৈ লওঁ ন তাৰপিছততো এনেও খাবলৈ পাৰিম আৰু এইফালে মোৰ অলম'ষ্ট চিকেন কাৰী হৈ গৈছিলে আৰু এইফালে মই ধনিয়া আনিছিলোঁ একদম হাইব্ৰিড নিদিয়া ধনিয়া আৰু পদিনা আনিছিলোঁ তাৰে চাটনি অকণমান বনাই ল'লোঁ সেয়ে মোৰ আজি ভাত সাজ আমাৰ এনেকেই আছিলে দিনৰ এনেকেই ৰেডি হৈ গ'ল আৰু ভাতখিনি খাই লওঁ বৰ বেছি এটা মই ভিডিঅ'টো দীঘল নকৰোঁ এনেই বহুত দীঘল হৈ গৈছে আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব আৰু ছাপোৰ্ট কৰিবলৈ মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে আৰু ইমানখিনিলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত থেংক ইউ আৰু আজিলৈ আহিছোঁ আৰু এনে ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেতিয়ালৈকে বাই বাই